দিব্যাং দাদা ভাইসকল আছে তেখেতসকলৰ কাৰণে ই ৰিক্সা বিতৰণ কৰা এটা কাৰ্যসূচী কৰা হৈছে। ইয়াত উপস্থিত আমাৰ বিভাগীয় জ্ঞান ছ'চিয়েল ৱেলফেয়াৰ জ্ঞান গৌতম দাস ডাঙৰীয়া, আমাৰ ডেপুটি স্পিকাৰ অভিৰাম মহানায়ক ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ জ্ঞান সঞ্জীৱ কান্তি ডাঙৰীয়া, আমাৰ জ্যেষ্ঠ MCLA প্ৰদীপায়ন ডাঙৰীয়া, MCLA মাধৱ চেত্ৰী ডাঙৰীয়া, ইয়াত উপস্থিত আমাৰ MCLA প্ৰভাত বসুমতাৰী ডাঙৰীয়া, কোকৰাঝাৰ মিউনিচিপালিটিৰ চেয়াৰমেন প্ৰতিভা বাইদেউ, আমাৰ ছেক্ৰেটাৰী ফামি ব্ৰহ্ম প্ৰমুখে উপস্থিত বিষয়াসকল আৰু আজিৰ বেনিফিচিয়াৰী হিচাপে উপস্থিত হোৱা মোৰ দিব্যাং দাদা ভাই ভনীসকল, মই সকলোলৈ শুভেচ্ছা জনাইছোঁ আৰু স্পেচিয়েলি ৰঙালী বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু প্ৰগ্ৰামত সময়মতে আহিব নোৱাৰাৰ কাৰণে ক্ষমা বিচাৰিছোঁ। আমাৰ যিটো এটা মানৱতা এটা চিন্তা লৈ যিটো এটা মিছন আগবঢ়াইছে, ইয়াৰ কাৰণে মই জ্ঞান ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টটো বহুত বেছি গুৰুত্ব পোৱা ডিপাৰ্টমেণ্ট নহয়। বহুত বছৰৰ পৰা এই ডিপাৰ্টমেণ্টটো আমি যিমানখিনি গুৰুত্ব দিব লাগে তেনেকুৱা গুৰুত্ব দিয়া দেখিবলৈ পোৱা নাই। ভাৰত চৰকাৰত এটা ডিপাৰ্টমেণ্ট আছে যিটো নেকি হিউমেন ৰিচোৰ্চ ডেভেলপমেণ্ট বুলি কয়, মানৱ সম্পদ উন্নয়ন। এই ডিপাৰ্টমেণ্টবিলাক ৰাজ্যবিলাকত নাই, কিন্তু ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট এইটো আমাৰ সমাজ উন্নয়নৰ কাৰণে, সমাজ কল্যাণৰ কাৰণে যিটো বনোৱা হৈছে, এইটো বহুত এটা ইম্পৰ্টেণ্ট ডিপাৰ্টমেণ্ট। ছ'চিয়েল ৱেলফেয়াৰ সমাজ কল্যাণ যদি নহয়, সমাজ যদি ষ্টেবিলিটি নাথাকে, সমাজটো যদি ভালকৈ নাথাকে, সুস্থিৰভাৱে যদি সমাজটো নাথাকে, তেনেহ'লে আমি সমাজৰ ভাল কথা চিন্তা কৰিব নোৱাৰোঁ। সেইকাৰণে আজি ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্টে অকল যে আমাৰ স্পেচিয়েলি এবাৰ যিটো দিব্যাং ভাই বন্ধুসকল আছে, তেখেতসকলৰ কাৰণে মাত্ৰ নহয়, শিশুৰ কাৰণে, বৃদ্ধৰ কাৰণে, বিভিন্ন সমাজৰ বিভিন্ন শ্ৰেণীৰ কাৰণে, যিসকলক আমাৰ ছাপোৰ্ট লাগে, যিসকলক আমাৰ অলপমান সুবিধা লাগে, সেই সকলক অলপ ছাপোৰ্ট দিয়াৰ কাৰণে এই ডিপাৰ্টমেণ্টে বহুত কাম কৰিব পাৰে। তো আগৰ পৰা ICDS চেণ্টাৰবিলাক চলি আছিলে, সেই ICDS চেণ্টাৰবিলাকৰ বহুত অসুবিধা আছে। আমাৰ CDPO-বিলাকৰ অফিচ নাই, বহুত জেগাত ভাড়া ঘৰত আছে, অংগনবাদী চেণ্টাৰবিলাকৰ ঘৰ নাই, বহুত বেয়া অৱস্থাত আছে। তেনেকুৱা বহুত সমস্যাবিলাক আমাৰ আছে। যোৱা বছৰৰ পৰা আমাৰ ডিপাৰ্টমেণ্টে বহুতখিনি চিন্তাধাৰা সলনি কৰিছে আৰু এই বছৰ আমাৰ যিখিনি আঁচনি লৈছে সঁচাকৈ শলাগ ল'ব লাগিব, খুব ভাল আঁচনি লৈছে আৰু ইয়াৰ দ্বাৰা আমাৰ বহুতখিনি লাভ হ'ব বুলি মই আশা কৰিছোঁ। আমাৰ যিহেতু বহুত সীমিত আমাৰ ফাণ্ড বাজেট, সেই কাৰণে বহুত ইচ্ছা থাকিলেও বহুতখিনি কাম কৰিব নোৱাৰে, তথাপিতো গুড বিগিনিং, ভাল এটা আৰম্ভ এইটো কৰিছে। মই ইয়াৰ কাৰণে আজি খুব আনন্দিত হৈছোঁ আৰু ইয়াৰ লগতে আমাৰ ইতিমধ্যে 5টা কাউন্সিলিং চেণ্টাৰ আৰম্ভ হৈছে। যেতিয়া আমি এই কথাবিলাক চিন্তা কৰিছোঁ, ইভেন আমাৰ বিষয়াসকলে ইয়াৰ ওপৰত অলপ ক্ৰিটিচিজম টাইপত কৰিছিল যে কিহৰ কাউন্সিলিং চেণ্টাৰ লাগে, কিন্তু সমাজখন বহুত ওচৰৰ পৰা মই চাওঁ আৰু দেখা পাই আহিছোঁ। ডমেষ্টিক ভাইলেন্সৰ কাৰণে বহুত ল'ৰা ছোৱালীবিলাকৰ ভৱিষ্যতটো ধ্বংস হয়। আপোনালোকে জানে যিটো ঘৰৰ ভিতৰত যিটো কাজিয়া হয়, ইয়াৰ লগতে সৰু সৰু বয়সত বিয়া হোৱা, আজি যিটো আমি দেখিছোঁ আমাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া এই বছৰ এইটো মানে কঠোৰ এটা ডিচিশ্যন লোৱাৰ কাৰণে বহুত বাল্য বিবাহবিলাক বা আৰ্লি মেৰেজবিলাক যিটো বন্ধ হৈ গ'ল, ইয়াত এটা কঠোৰ আইনৰ দ্বাৰা একশ্যন লোৱাৰ কাৰণে। কিন্তু এই মানুহবিলাকক আমি যিবিলাকে বিয়া হৈ গ'ল বা বিয়া হৈছে, তেখেতসকলৰ একো প্লেনিং নাই, এই সকলক কাউন্সিলিং কৰিব লাগে। আৰু যিবিলাক শিক্ষা নাই, তেখেতসকলে ফেমিলিটো কেনেকৈ প্লেনিং কৰিব, শিশু কেনেকৈ জন্ম দিব, শিশু জন্ম দিয়াৰ লগে লগে তাৰ চিন্তাধাৰা কেনেকৈ হ'ব লাগে, বহুত কথাবিলাক বুজি নাপায়। ড্ৰাগছ খোৱা, মদ খোৱা,
এইবিলাক কথাটো আছে বহুত সমস্যা আমাৰ অঞ্চলবিলাকত আছে তো এতিয়া সমাজখন যদি স্থিৰতাটো আনিব লাগে ভাল এটা অৱস্থাত সমাজ আনিব লাগে তো সমাজ কল্যাণ যিটো বিভাগ আছে ছ'চিয়েল ৱেলফেয়াৰ সেইটো বহুত এক্টিভ হ'ব লাগিব সেইটো কাৰণে আজি ইয়াত যিসকল বিষয়া আছে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে ডাউন লাইন তলৰ ফালে যিবিলাক বিষয়া আছে সেই সকলৰ লগত আপোনালোকে ফ্ৰিকুৱেণ্টলি টাচত থাকক আলোচনা কৰক এই ডিপাৰ্টমেণ্টটো কোনোবা এটা ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ নিচিনা নহয় যে এষ্টিমেট আহিব চাইন কৰিব কাম কৰিব এই ডিপাৰ্টমেণ্টটো মানৱ সেৱাৰ এটা ডিপাৰ্টমেণ্ট গতিকে আজি আপোনালোক খুব মানে ভাল কাম কৰিছে যে আমাৰ দিব্যাংগ ভাই বন্ধুসকলক সহায় কৰিছে চ' সেইটো আপোনাৰো বহুত মানে আশীৰ্বাদ পাব চ' এই ডিপাৰ্টমেণ্টে যিমান কাম কৰিব পাৰে আপোনাৰ নিজৰো আনন্দ হ'ব আৰু আপুনি আশীৰ্বাদো পাব কিন্তু আমি যেতিয়া কাম নকৰোঁ তেতিয়া আমাৰ দাদা ভাইসকলে বহুত সমস্যাত থাকিব লগা হয় সেইকাৰণে যিমানখিনি ৰিচোৰ্চেছ আছে সেইটো সঠিকভাৱে ব্যৱহাৰ কৰিব লাগিব আৰু পাৰিলে আমি ৰিচোৰ্চেছবিলাক আনিব লাগিব বহুত CSR থাকে CSRবিলাক আমি এপ্লাই কৰিব লাগে বিচাৰিব লাগে আপোনালোকে নিজেও মোবাইলাইজ কৰক মোৰ ডিষ্ট্ৰিক্টত কোনোবাই 50টা ৰিক্সা দিয়ে নেকি মোৰ ডিষ্ট্ৰিক্টত কোনোবা দিব্যাংগ ভাইক মানে কিবা এটা সহায় কৰে নেকি অফিচাৰসকলেও বিচাৰক যিমান পাৰে বিচাৰক আজি কোনোবা বিষয়াবিলাক আহি চেণ্ট্ৰেল ডিপাৰ্টমেণ্টৰ ইয়াত বহি আছে তেখেতসকলে আমাক এপ্ৰ'চ কৰে যে ছাৰ এইটো প্ৰগ্ৰাম আছে অলপ আমাক সহায় কৰি দিয়কচোন আমাৰবিলাক অফিচত কৰি থাকিলে নহ'ব আমিও যাই অলপ সহায় ল'ব লাগে আপোনাৰ জীৱন কালত আপোনাৰ চাকৰি কালত যিমান মানুহক আপুনি সহায় কৰিব পাৰে সিমানেই ভাল লাগিব আপোনাৰ সমাজ কল্যাণটোৱে আপোনাৰ কাম ইয়াৰ বাহিৰে কিছুমান ইন'ভেটিভ আমাৰ ইয়াত ধৰি ল'লোঁ আমাৰ এনেকুৱা কিছুমান দিব্যাংগ ভাই আছে তেখেতসকলক স্কিল দিব পাৰে অলপ স্কিল ট্ৰেইনিং দিব পাৰে স্কিল ট্ৰেইনিং দি এটা কমিটি বনাই দিলে কোঅপাৰেটিভ ছ'চাইটি বনাই দিলে তেখেতসকলৰ কোঅপাৰেটিভ ছ'চাইটিটো বহুত মানুহৰ ৰেছপন্স পাব মানে যেতিয়া দিব্যাংগ বুলি ক'ব লগে লগে ভাল পাব বিষয়াবিলাকে পইচা দি ভাল পাব ওপৰত যে ইয়াত আমি এটা ইণ্ডাষ্ট্ৰি খুলিছোঁ আমাৰ 20জন দিব্যাংগ ভাইসকলে মিলি পেলাই এটা ইণ্ডাষ্ট্ৰি বনাইছে এই ইণ্ডাষ্ট্ৰিত আপোনালোকে অলপ ফাণ্ডিং কৰে বহুতে ফাণ্ডিং কৰিব অলপ এইবিলাক অলপ ইন'ভেটিভ আইডিয়াবিলাক অলপ লৈ যাব লাগে তেতিয়াহে আমাৰ উন্নয়নটো কি আগত লৈ যাব পাৰিম আৰু আমি বহুত কাম কৰিব পাৰিম চ' বতৰটো গৰম বেছি এইবিলাক কথা নকওঁ এটাই অনুৰোধ কৰিছোঁ এই ৰিক্সাটো আপোনালোকে যিসকলে পাব একদম মানে ভালকৈ আপোনালোকে চলাব এইটো যোনে নিজে চলাইটো চলাব কোনোবা মানুহ লৈ যদিও চলায় আপোনালোকে সেইটো ভালকৈ কেয়াৰ ল'ব কাৰণ এইটো অকল ৰিক্সা নহয় সেইটো আপোনাৰ এটা জীৱিকাৰ পথ এই ৰিক্সাটোৱে আপোনাৰ জীৱিকাৰ পথ আজি ৰিক্সাখন পাই পেলাই আপুনি ইয়াৰ দ্বাৰা আপুনি ইনকাম কৰিব পাৰিব গতিকে ড্ৰাইভাৰজন আৰু আপুনি দাদা ভাইৰ নিচিনা এটা সম্পৰ্ক থাকিব লাগিব ভাল এটা সম্পৰ্ক থাকিব লাগিব আৰু ড্ৰাইভাৰজনক যিজন ড্ৰাইভাৰ চলাব মই তেখেতকো অনুৰোধ কৰিব বিচাৰিছোঁ যে আপুনি অকল মানে ভাড়া মাৰা কি আছে ৰিক্সা ড্ৰাইভাৰ নহয় আপুনি এটা পৰিয়াল দুটা পৰিয়াল আপুনি চাব লাগিব নিজৰ পৰিয়াল আৰু যিজনে ৰিক্সা পাইছে তেখেতৰ পৰিয়াল দুটা পৰিয়াল আপুনি চাব লাগিব গতিকে যাহাতে 100 টকা পাইছোঁ মই আজি তেখেতক নিজক মই নিজে মানে খৰচ কৰোঁ এনেকুৱা হ'ব নালাগে 100 টকা পালে যি বন্দোবস্তত আপুনি ৰিক্সাটো লৈছে সেই বন্দোবস্তৰ পইচাখিনি দি উঠি আপুনি যিমান পায় সেইটো ল'ব কিন্তু তেখেতক মানে যাহাতে কোনোবা ৰিক্সা ওলাই নঠগায় মই সেইটো ক'ব বিচাৰিছোঁ আৰু মই আমাৰ ডিপাৰ্টমেণ্টক অনুৰোধ কৰিছোঁ ইয়াত চব আমাৰ অলপ টেকিং কৰিব লাগে আৰু চবৰে ফোন নম্বৰ ৰাখিব লাগে আৰু প্ৰথম 3 মাহত সাপ্তাহিকভাৱে ফোন যাব লাগে প্ৰথম 3 মাহত নেক্সট 3 মাহত আপোনালোকে মাহত ফোন কৰক এটা চিষ্টেম ডেভেলপ কৰি দিয়ক যে এই ৰিক্সাটো যাতে চলাৰ সময়ত যোনে ড্ৰাইভাৰে নাথাকক কিয় তাৰ ডাটাটো আমাৰ তাত আহিব লাগিব চব জিলা নিজৰ জিলা চিৰাঙৰটো চিৰাঙৰ বাক্সাটো বাক্সা কোকৰাঝাৰ আৰু সপ্তাহত আপুনি নিজে ফোন কৰিব বেছি মানুহ নহয় মোবাইল চাৰ্জ নাথাকিলে মই দিম আপোনালোকে এবাৰ ফোন কৰক যে ৰিক্সাটো চলি আছেনে নাই ভালকৈ চলিছেতো মালিকৰ লগত ঠিক আছেতো প্ৰথম 3 মাহত আপোনালোকে সপ্তাহত কৰে 4 গুণ 12 সপ্তাহ থাকে 12 বাৰ ফোন কৰিব লাগিব গতিকে সেইখিনি আপোনালোকে কৰক আৰু নেক্সট 3 মাহত আপোনালোকে 1 মাহত কৰক আৰু তাৰ পিছত নেক্সট 1 মাহত 2 মাহত কৰক একো নাই মানে 1 বছৰ আপোনালোকে ৰিক্সাটো ঠিকে আছেনে নাই চাব লাগিব কাৰণ ৰিক্সাটো কোনোবা বিক্ৰী কৰিও খাব পাৰে বিক্ৰী কি আজিৰ নিটটোৰ কাৰণে সি বিক্ৰী কৰিব কিন্তু ৰিক্সাখন বিক্ৰী নকৰিলে তাৰ লাইফ লং চলি যাব কমচে কম 30 বছৰ 15 বছৰ চলিব পাৰিব গতিকে সেইটো আমি অলপ চাই দিব লাগে মই আপোনালোকক অনুৰোধ কৰিছোঁ আৰু সকলোকে ধন্যবাদ জনাই
আজিৰ এই ইমান ভাল এটা সুন্দৰ এটা প্ৰগ্ৰাম লোৱাৰ কাৰণে মই ছ'চিয়েল ৱেলফেয়াৰ ডিপাৰ্টমেণ্ট EM আৰু তেখেতৰ টিমক ধন্যবাদ জনাই মই বক্তব্য সামৰিছোঁ ধন্যবাদ এতিয়া ডিস্ট্ৰিবিউশন অফ ই-ৰিক্সা বিতৰণ কৰা হ'ব চিফ ছাৰে কৰিব নিজৰ হাতেৰে নাৰিকল ফাটিব নাৰিকল নাৰিকল মাৰিব নাৰিকলটো খাব নাৰিকল ফটাব দূৰ পালো চবৰে হ'ব চাইকেল মোৰ আৰামছে এই যে কি হৈছে কি হৈছে তাতে যে রিক্সা নিৰঞ্জন ৰাভা এইটো আসল চাবি দেই হৈ গ'ল আৰু না নিৰঞ্জন ৰাভা নিৰঞ্জন ৰাভা নিৰঞ্জন ৰাভা এই মহানায়ক ডাঙৰ চাবি সৰু চাবি मोननाय बायदि लाफाबाय
ল'বি তেতিয়া